বন্ধ হ'ব নেকি বেহাবে আউটপোষ্ট কিয় ইউটিউবত দেখা হ'ল আপোনালোকে বেহাবে আউটপোষ্ট চিৰিয়েলখন সম্পূৰ্ণকৈ আজি এই ভিডিঅ'টোত গোটেইখিনি কথা জানিব পাৰিব। হে গাইজ কি খবৰ, আশা কৰিছোঁ সকলোৱে ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, গোটেইখিনি তথ্য আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। বেহাবে আউটপোষ্ট ধাৰাবাহিকখন আপোনালোকে বৰ্তমান ইউটিউবত চাব পাৰিব, কিন্তু মেম্বাৰশ্বিপটো ল'ব লাগে আৰু তাক লৈ বহুত লোকে এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু জিঅ' টিভিটো বৰ্তমান ৰেঙনি টিভিটো নথকা হ'ল আৰু বহুতে তাক লৈও কৈছে। আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্টসমূহ নিজে পঢ়িলেই গম পাব যে বহুত লোকে এতিয়া এই কথাটোত ভাল পোৱা নাই, তেওঁলোকে মেম্বাৰশ্বিপ লোৱাৰ কথাটো, আৰু বহুতে পইচা দি নাচাওঁ বুলি কৈছে। এই সন্দৰ্ভত আপোনালোকৰ মন্তব্যনো কি, তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব, তেতিয়া ময়ো গম পাম। বেহাবে আউটপোষ্ট বুলি নহয়, ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা প্ৰায়সংখ্যক চিৰিয়েল আপোনালোকে এতিয়াও ইউটিউবত চাব পাৰিব। মেম্বাৰশ্বিপটো ল'ব লাগিব খালি, আৰু কেনেকৈ মেম্বাৰশ্বিপটো ল'ব লাগে তাক লৈ যদি এটা ভিডিঅ' বনাব লাগে আপোনালোকৰ কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। মই এটা বিশেষ ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি দেখাই দিম কেনেকৈ মেম্বাৰশ্বিপটো লোৱা হয়। আৰু এতিয়া বেহাবে আউটপোষ্টৰ টীমটোক লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে যে মেম্বাৰশ্বিপটো কাটি আকৌ আগতে যেনেকৈ চিৰিয়েলখন দিছিলে তেনেকৈ দেখাবলৈ। বহুত সংখ্যক লোকৰ মতে বেহাবে আউটপোষ্ট ধাৰাবাহিকখন আগতে যিদৰে দি আছিলে তেনেকৈ দিবলৈ কৈছে। আৰু এই সন্দৰ্ভত আপোনালোকৰ মন্তব্যনো কি, তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম।